তো গাইজ মানে অনলাইন থকা বহুত টাইমে হ'ল, অৰ্ডাৰ চৰ্ডাৰ লগা নাই ৰুমৰ পৰা। চ' ৰুমৰ পৰা একবাৰ ওলাই যাওঁ, মানে মই অলপ পাহাৰৰ ওপৰত দেখি থাকোঁ না, তো সেইটো কাৰণে অৰ্ডাৰ চৰ্ডাৰ লগা নাই। চ' অটো লগলৈকে নামি যাওঁ। তো অৰ্ডাৰ লাগিলে লগ পাইছোঁ ঠিকঠাকলৈকে। মোৰ কালি মানে অলপ ভিডিঅ' কৰি থৈ দিয়া আছে, কিবা এটা প্ৰব্লেমৰ কাৰণে নকৰিলোঁ। মানে কি হ'ল মানে পাৰ্চেল মানে কেঞ্চেল হৈ গ'ল আৰু বহুত টাইম খাই দিলে। দুটা পাৰ্চেলতে মানে 2 ঘণ্টা টাইম মোৰ প্ৰায় গুচি গ'ল আৰু মই সেইটো কাৰণে মানে আৰু কালি কাম নকৰিলোঁ। তো সেইখিনি ভিডিঅ' চাই মানে সেইখিনি ভিডিঅ' চাই লওক আৰু বাকী অৰ্ডাৰ লাগিলে কিনে লগ পাই আছোঁ। কেনে আছে সকলো? আশা কৰোঁ সকলোৰে ভাল। পুনৰবাৰ স্বাগতম জনাইছোঁ মই পৰাগ কলিতাই মোৰ ইউটিউব চেনেল এছামিছ পৰাগ কলিতাৰ মাজলৈ। তো আজিও মই জমেট' মাৰিব ওলাইছোঁ, পূৰা জমেট' ড্ৰেছতে। কিন্তু মই এটা পাৰ্চেল দিব আহিছিলোঁ, ইয়াতে পাৰ্চেল এটা দি দিলোঁ। তো এতিয়া মানে প্ৰব্লেম হৈছে মানে গাইছ, ইয়াতে নেট পোৱা নাই কিয় বা। মানে এতিয়া এইটো পাৰ্চেলটো অকণমান আগত যাইহে ডেলিভাৰ কৰিব লাগিব। মানে ইয়াতে নেটৱৰ্ক ইছ্যু চলি আছে। তো অকণমান আগত যাই কিনে ডেলিভাৰ কৰোঁ। তো জেগাত ডেলিভাৰ কৰিব পাৰিলে ভাল আৰু, নহ'লে আকৌ পইচাটো কাটি দিব। মানে আহোঁতে অকণমান বহুত প্ৰব্লেম হৈছে, আপোনালোকক অলপ আগত যে কৈ আছোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কয়? আকৌ অৰ্ডাৰ লাগে লগ পাইছোঁ। গাইছ ইয়াতে নেটটো পাইছে, ৰ'বক ডেলিভাৰ কৰিব চাওঁ এবাৰ। তো কাষ্টমাৰক 5 ষ্টাৰ ৰেটিং দি দিলোঁ। তো 99 এইটো পাই গ'লোঁ 99.77 পইচা। তো ডেলিভাৰ কৰি ল'লোঁ। মানে কি হ'ল গাইছ, মানে লোকেশ্যনগিলা এনেকুৱা দেখুৱাই, মানে কবাই যাব লাগে কবাই দেখুৱাই। এতিয়া মানে কি হৈছে, মোক লোকেশ্যনে দি এটা ৰাস্তাতে আহিব দিছে, সেইটো ৰাস্তাতে সেইটো জেগা দি মানে ৰাস্তাটোৱে নাই। তো বেলেগ আৰু একপাক ঘূৰিব লগা হ'ল। তো এয়াই আৰু প্ৰব্লেম চলি থাকে আৰু সকলোৰে এইবিলাক, নে কি কয়? তো ব'লক আৰু নেক্সট অৰ্ডাৰ লাগিলে লগ পাই আছোঁ। তো অলপ চাই থাকক আৰু কি হয় কি নহয়। তো আৰু এয়াই আৰু আমাৰ লাইফ আৰু, নে কি কয়? ফাৰ্ষ্ট অৰ্ডাৰ লাগি গ'ল 34ৰ, এই অলে নাহাৰ কাৰণে লাগাই নাছিল মানে। তো ফটাফট ৰেষ্টুৰেণ্টলৈকে যাই লওঁ। আকৌ দিছে কেছ পইচা। তো ফাৰ্ষ্ট টাইম ৰেষ্টুৰেণ্টলৈকে যাওঁ, অলপ আগতে আছে, চিনিয়ে পাওঁ। তাৰ মানে পূৰা ৰেডিয়ে আছিল, ফটাফট পিক আপ কৰি লওঁ। পিক আপ কৰি লওঁ। ৰেষ্টুৰেণ্টত 5 ষ্টাৰ ৰেটিঙে দি দিলোঁ। এতিয়া যাব লাগে বামুণী মিডিয়াম। অ'কে, ডেলিভাৰ কৰি কিনে লগ পাইছোঁ নেক্সট অৰ্ডাৰ লাগিলে। গাইছ মোৰ নেক্সট অৰ্ডাৰ লাগি গ'ল। প্ৰথম অৰ্ডাৰটো ডেলিভাৰ কৰাৰ পিছত নেক্সট অৰ্ডাৰটো লাগি গ'ল 106 টকাৰ। ফটাফট একচেপ্ট কৰি লওঁ। তো এইটো মানে আগতে কেছ পইচা দি দিছে, তো আগতে কেছ লৈয়ে থৈ দিয়া আছিল। তো যাওঁ, লাগিছে 5 বজাৰত, ইমান দূৰত পিক আপ দিছে। আৰু প্ৰথম পিক আপটো কৰি লওঁ, তাৰপিছত লগ পাইছোঁ। তো মানে গাইছ এতিয়া তুমি ৰেষ্টুৰেণ্ট আহি পালোঁ ৰ'ব, কিন্তু প্ৰব্লেম এটা হ'ল। মানে মই কি কৰিলোঁ, 7টাৰ পৰা 9টালৈকে গীতটো বুক কৰি থলোঁ। কিন্তু মানে এতিয়া মানে চাওক, মই মানে এতিয়া চাওক আপোনাৰ 9টাৰ পৰা 10টাৰ গীতটো বুক কৰিব পাহৰি গ'লোঁ। এতিয়া 10টা to 11টা 12টালৈকে কাম কৰিব লাগিব। তো এই আৰু মানে এইটো বাহিৰতো মানে বেমাৰটো আছেই দিয়ক মোৰো, কৰিব আৰু দিয়ক আৰু উপায়টো নাই। তো বাকী দিনখিনি এনেকৈ ফ'ল' কৰোঁ। এতিয়া দিনখিনি কিমান টাইম কৰোঁ চাওক। তো চাই থাকোঁচোন ভিডিঅ'টো কৰিলে কি হয় কি নহয়। তো 4 নম্বৰ অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ। মানে মাজতে আৰু এটা নে দুটা অৰ্ডাৰ মাৰিছোঁ চাগে, এইটো 4 নম্বৰ নে 5 নম্বৰ অৰ্ডাৰ হয়। তো মাজতে গীত বুক কৰিব পাহৰাৰ কাৰণে কি হ'ল, অফলাইন কৰি দিলে। তো কেছ ডিপ'জিটো কৰিব লগা আছিল। কেছ ডিপ'জিট কৰি কিনে আকৌ 9টা 45ৰ পৰা অনলাইন আহিলোঁ। তো আপুনি এতিয়া মই এইটো 37 টকা পালোঁ। প্ৰাইচ ৰ'ব, 4টা অৰ্ডাৰ মাৰিলোঁ। এটা হ'ল আপোনাৰ 37 টকা, এইটো প্ৰথমতে, তাৰপিছত 111, তাৰপিছত 46, তাৰপিছত 38 টকা। তো 12টালৈকে আছোঁ, চাওঁ কিমান টকা ইনকাম কৰিব পাৰোঁ, নে কি কয়? আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু কি হয় কি নহয়, নে এতিয়া অৰ্ডাৰ লগালৈকে ৰখি আছোঁ। এতিয়া চাওঁ আৰু অৰ্ডাৰ কেতিয়া লাগে, এতিয়া কৰোঁ। প্ৰায় 40 মিনিট ৰখাৰ পিছত লাগছে 23 টকাৰ অৰ্ডাৰ এটা দে। আৰু কি কৰবি, আৰু 23 টকা 20 টকা কিমান কৰি দিলে মানে ভৰি লাগি গৈছিল। আৰু লাহে লাহে ঘৰলৈ যাম বুলি ভাবিছিলোঁ, মানে ৰুমকে যাম বুলি ভাবিছিলোঁ। 23 টকাৰ অৰ্ডাৰটো লাগছিল যে দি দিম দিয়ক আৰু, নে কি কয়? 23 টকাৰ পাৰ্চেলটো কাষ্টমাৰক দি দিলোঁ। তো ডেলিভাৰ মাৰি দিওঁ, 5 ষ্টাৰ ৰেটিং দি দিওঁ। 23 টকাত ঠাইত 26 টকা পাই গ'লোঁ। এতিয়া চাওঁ আৰু অৰ্ডাৰ লাগে নে নালাগে যদি আৰু চিধা ৰুমৰ ফালে যাই থাকোঁ। অৰ্ডাৰ লাগিলে লগ পাই আছোঁ, নালাগিলেও লগ পাই আছোঁ। আৰু চাই থাকক, ইমান এটা ইনকাম খাচ নহয় দিয়ক আৰু এতিয়া। গাইছ 92 এটা অৰ্ডাৰ লাগি গ'ল, লাষ্ট একচেপ্ট কৰি লওঁ। তো লাগিছে উজান বজাৰত। তো অলপ পিক আপ কৰি লওঁ, লাগিছে এইটো দি থৈ আহোঁ আৰু এনেই পাৰোঁতো অৰ্ডাৰ চৰ্ডাৰ নাই আৰু এইটো অলপ ঘূৰি হ'লোঁ আৰু দিওঁ আৰু। গাইছ লাষ্ট অৰ্ডাৰ পিক আপ কৰি কিনে দিবা যাই আছোঁ, চুনচান ৰাস্তা, খায়ো নাই। মানে মোৰো লাষ্ট অৰ্ডাৰ আৰু দোকানীৰো লাষ্ট অৰ্ডাৰ। দোকানীও কৈছে কি মোৰো লাষ্ট অৰ্ডাৰ দি দিলোঁ, আৰু
আৰু মোৰো লাষ্ট অৰ্ডাৰ। তো এইটো ফটাফট দি কিনে ৰুমত যাওঁ, ভাত পানী খাব লগা আছে, ভাত পানীটো খাবই লাগিব, পৰকে এটা বেলেগকে খুৱাই আছোঁ, এতিয়া খাব নালাগিব আৰু চাই লওক। চাই থাকক ভিডিঅ'টো। এইটো ভিডিঅ'ত যিটো ক্লিপ লগাই দিছিলোঁ যোৱাকালিৰ ভিডিঅ'ত মই যিটো মানে ৰাস্তাটো ফুল লগাবলৈ কৈছিলোঁ, তো আজি মানে একদম লাষ্ট পাৰ্চেলটো সেই ছেইম জেগাতে আহি ডেলিভাৰ কৰিলোঁ। তো ডেলিভাৰ কৰি চাওঁ কেইটকা পাওঁ। 1 মিনিট ডেলিভাৰ কৰি দিওঁ। হৈছে ভাই, জল্দি 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 5 ষ্টাৰ ৰেটিং দি দিলোঁ কাষ্টমাৰক, 100 টকা। তো ভিডিঅ'টো এইখিনিতে শেষ কৰি দিছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটোত কোনোবা নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ এৰিছোঁ। তিল টাটা, বাই বাই, গুড নাইট। আৰু ইনকাম এটা সিমান এটা খাচ নহ'ল দিয়ক, 400 টকামান হ'ল কিজানি। তো বাই বাই, টাটা, গুড নাইট।